এৱাৰনেছ প্ৰগ্ৰাম লগতে ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰিছোঁ। এই প্ৰগ্ৰামটো আমাৰ প্ৰমোশ্যন অফ মিলেট থ্ৰু R&Dৰ যোগেদি আমি সেই এটা পইচা পাইছিলোঁ, সেই তাৰ যোগেদি এই ট্ৰেইনিংটো পাতিছোঁ। আমি এইটো 100জনৰ খেতিয়ক যিবিলাকে মিলেটৰ খেতি কৰে তেখেতসকলক মতা হৈছে, তেখেতসকলক এনকাৰেজ কৰা হৈছে। আৰু এই মিলেটৰ যি খেতি কৰে তেখেতসকলে মিলেটৰ উৎপাদনত গুৰুত্ব দিব পাৰিব। আৰু লগতে এই মিলেটৰ যিটো গুৰুত্ব, মিলেটৰ উপকাৰিতা কি, জলবায়ু কেনেকৈ ভাল কৰি ৰাখে, মানুহৰ স্বাস্থ্যত প্ৰতি ইয়াৰ এফেক্ট কি, এইবোৰ সম্বন্ধে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আৰু অদূৰ ভৱিষ্যতে চৰকাৰে যে যিটো মিলেটৰ মানে কণী দানৰ মানে মিনিমাম ছাপোৰ্ট প্ৰাইচ দিছে সেই সম্বন্ধেও অৱগত কৰা হৈছে। আৰু ভৱিষ্যতে যিটো ফক্সটেল মিলেট যিটো কাউন, তাৰো যে মিনিমাম এটা ছাপোৰ্ট প্ৰাইচ দিব সেই সম্বন্ধেও আমি অৱগত কৰাইছোঁ। আৰু তেখেতসকলে জানিলে হয়তো মিনিমাম ছাপোৰ্ট প্ৰাইচ পালে তেখেতসকলে যথেষ্ট লাভৱান হ'ব। মিলেটৰ দাম বজাৰততো মানে যিহেতু মিনিমাম ছাপোৰ্ট প্ৰাইচত ক্ৰয় খুব কম মানুহে মানে হেৰি কৰিছে, গম পায়, ষ্টেট ডিপাৰ্টমেণ্টে ক্ৰয় কৰি আছে, কিন্তু বজাৰত এতিয়া 25 টকাৰ পৰা 28 টকা এনেকুৱাৰ ভিতৰতে আছে এই মানে মাৰুৱা ধানটো বেছি, কাৰণ বহুতে 40 টকা কৰি বিচাৰে, কিন্তু 30ৰ পৰা 35 টকাৰ ভিতৰত পোৱা যায় বজাৰত। সেইটো প্ৰগ্ৰামটো বেলেগ, এইটো এপাৰ্টৰ যিহেতু মানুহখিনি গোট খাইছিলে, এপাৰ্টৰ আণ্ডাৰত আমি এই ইউৰিয়া চুপাৰ ফছফেট পটাছটো ডিষ্ট্ৰিবিউশ্যন কৰাৰ কথা আছিলে। আমি SDC বিলাক মাতিছিলোঁ। আৰু এই প্ৰগ্ৰামটোত আমাৰ মহকুমা কৃষি বিষয়া আছিলে, মহকুমা পশুপালন বিষয়া আছিলে, তাৰপিছত আমাৰ পোষণ অভিযানৰ মেডাম এগৰাকী আছিলে, তেখেতৰ সন্মুখতে আমি খেতিয়কক মানে ফাৰ্টিলাইজাৰটো ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু বহুত মানে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ আণ্ডাৰত যিখিনি বেনিফিচিয়াৰী আছিলে তেখেতসকলক দিয়া হ'ব আজি, আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত যিখিনি বেনিফিচিয়াৰী আছে তেখেতসকলকো দিয়া হ'ব আজি। মিলেটৰ সম্বন্ধেতো এইটো বৰ্ষ হ'ল আপোনাৰ আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ। এইটো বিশ্বৰ সব দেশে ইয়াত মিলেটৰ মানে সেই বৰ্ষ এই বছৰটোক উদযাপন কৰি আছে, এৱাৰনেছ কৰি আছে, ট্ৰেইনিং দি আছে, চিড ফাৰ্টিলাইজাৰ গোটেই দি আছে, যাতে খেতিয়কে মিলেটৰ প্ৰডাকশ্যন কৰি পেলাই নিজেও খাব পাৰে, নিজেও লাভান্বিত হ'ব পাৰে। তাৰ উপৰিও তেখেতসকলে কেনেকৈ নিজৰ স্বাস্থ্য ভালে ৰাখিব, পৰিৱেশ ভালে ৰাখিব, তাৰপিছত বজাৰত বিকি পেলাই নিজেও লাভৱান হ'ব, আৰু বেলেগক খুৱাই পেলাই বেলেগৰ স্বাস্থ্য ভাল ৰাখিব। মইতো ভাবোঁ যে ভৱিষ্যত মিলেটৰ বহুত উজ্জ্বল, কাৰণ জলবায়ুৰ যিটো পৰিৱৰ্তন হৈ আছে, এই বৰষুণ হৈছে, এই বৰষুণ নাই। আৰু আপোনালোকে জানি পেলাই আচৰিত হ'ব যে 1 কেজি ধান উৎপাদন কৰিবৰ কাৰণে 2000ৰ পৰা 2500 লিটাৰ পানী দৰকাৰ হয়, কিন্তু মিলেট 1 কেজি প্ৰডাকশ্যন কৰিবলৈ 3 ভাগৰ 1 ভাগ পানী লাগে, প্ৰায় 600 লিটাৰমান পানী হ'লে ধুনীয়াকৈ মিলেটৰ খেতি কৰিব পাৰে। গতিকে যিবোৰ মাটিত ধান কৰাৰ পিছত মাটি পৰি থাকে সেইবোৰ মাটিত কাউণ্ট কৰিব পাৰে, পচু মিলেট চিনা কৰিব পাৰে। আৰু শালি বতৰত যিবোৰ মাটিত ধান কৰিব নোৱাৰে, ওখ মাটি, পানী ৰাখিবলৈ দিগদাৰ, সেইবোৰ মাটিত মাৰুৱা ধান আমাৰ এই অঞ্চলত ধুনীয়াকৈ কৰিব পাৰে। আৰু যদি এইখিনি কৰে খেতিয়কৰ দুটা ক্ৰপ হৈ গ'ল, গতিকে আয় এনেই বাঢ়িব তেখেতসকলৰ। মোৰ সেইটো দৃঢ় বিশ্বাস, খেতিয়কসকলে মিলেট ক্ৰপটো আমাৰ ক্ৰপিং ছিষ্টেমত সোমালে তেখেতসকল যথেষ্ট লাভৱান হ'ব।